নমস্কাৰ বন্ধুসকল, প্ৰথমতে মই আপোনালোকে কেটলগখন দেখুৱাই দিছোঁ। ৰংঘৰ কিদৰে প্ৰণালীবদ্ধভাৱে প্ৰস্তুত কৰিছিলে সেই কেটলগখন আপোনালোকক দেখুৱাই দিছোঁ। কিদৰে আমাৰ ৰংঘৰটো সাজি উলিয়াইছিল স্বৰ্গদেউসকলে। আপোনালোকে এয়া দেখিবলৈ পাইছে স্ক্ৰীণত দুপিনে দুটা চকৰি আছে। এই চকৰি দুটা আপোনালোকক মই দেখুৱাম মোৰ ভিডিঅ'ত। আপোনালোকে দেখিবলৈ পাব কেনেকৈ কিদৰে হৈছে। মই এনেই থুলমূলকৈ আপোনালোকক কেটলগখন দেখুৱাইছোঁ কিদৰে ৰংঘৰটো সাজি উলিয়াইছিল তাৰ আৰ্হিটো। এয়া মই ৰংঘৰৰ বাকৰি পিনে মই আগবাঢ়ি আহিছোঁ। ঘৰৰ পিনে মই আগবাঢ়ি আহিছোঁ। আপোনালোকে দেখিবলৈ পাইছে দৰ্শক যথেষ্ট আহিছে। এয়া দুপিনে দুটা চকৰি দুটা মই কৈছিলোঁ যে চকৰি দুটা আছে বুলি। এই চকৰি দুটাই তাত দেখুওৱা হৈছিলে। ইয়াৰ পিছত আপোনালোকে দেখিবলৈ পাব মই ইয়াৰ পিছত ওপৰ মহললৈ যাবলৈ চেষ্টা কৰিম। ওপৰ মহলতনো কেনেকৈ কিদৰে সজাইছে আপোনালোকে দেখুৱাম। আৰু তাৰ ইটাবিলাক কেনেকুৱা আছিলে আপোনালোকে দেখিবলৈ। এই ইটাবিলাক দেখিছেনে আপোনালোকে? প্ৰত্যেকটো ইটাতে খনিকৰে সুন্দৰভাৱে নিখুঁতকৈ আপোনাৰ ক'ত কেনেকৈ কোনখন ইটা ক'ত লগাব লাগিছিলে সেইটো জানিছিল আৰু সেইভাৱেই লগাইছিল। এয়া চব ইটাবিলাকত সম্পূৰ্ণভাৱে নিখুঁতভাৱে কলা কৌশল প্ৰয়োগ কৰিছিলে। ধুনীয়াকৈ কাটি ফৰ্মত এইবিলাক বনোৱা হৈছিল বুলি গম পোৱা গৈছে। এইবিলাক প্ৰতিমূৰ্তিও কটা হৈছিলে ইটাবিলাক প্ৰায় সৰু আছিলে। 2 ইঞ্চি 1.5 ইঞ্চিমান দীপ হ'ব আৰু দীঘলটো 6 ইঞ্চিমান হ'ব। এনেকুৱাই আছিলে। এয়া দেখিছে অকণমান হেৰি হৈছে, দিন হ'লগৈ প্ৰায় 300 বছৰৰ ওপৰ হ'ল, সেইবাবে কিছু জহি খহি গৈছে। আপোনালোকে এয়া দেখিছে আগতে চিমেণ্ট নাছিলে। চিমেণ্টৰ সলনি মাটিমাহ, বৰালি মাছ, বৰা চাউল এইবিলাক ব্যৱহাৰ কৰিছিলে। ইয়াত শামুকো ব্যৱহাৰ কৰিছিলে। আপোনালোকে দেখিবলৈ পাব কিছুমান শামুকৰ দৰে খোলা আপোনালোকে ইয়াত ভালদৰে প্ৰত্যক্ষ কৰিলে মানে দেখিবলৈ পোৱা যায়। অকণ চিকমিকনি আহে। এইবিলাক চিকমিকনি দেখিছেনে? এইবিলাক এয়া মই বাকৰি পৰা আহিছোঁ। ৰংঘৰটো কিদৰে প্ৰস্তুত কৰিছিল। ডাঙৰ দুমহলীয়া অট্টালিকা আছিলে। প্ৰায় 1700 শতিকাতে এই দুমহলীয়া ঘৰটো নিৰ্মাণ কৰিছিলে স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনতে। আৰু মই তাৰ কাৰিকৰী কৌশল কিদৰে প্ৰয়োগ কৰিছিলে আৰু কেনেদৰে ফুলসমূহ কাটিছিলে সেয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকক মই দেখুৱাবলৈ যথেষ্ট হেৰি কৰিছোঁ যদিও যিমানখিনি পাৰোঁ মই দেখুৱাম। আপোনালোকে চাই থাকক। মোৰ চেনেলটো আপোনালোকে জানেই নহয়, পিংকু লাইফটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এয়া দেখিছে খনিকৰবিলাকে কি নিখুঁতভাৱে ফুল কাটি উলিয়াইছিলে। সঁচাকৈ বৰ ধুনীয়া। আপোনালোকে চাওক এয়া কিমান মিহি আছিলে। এতিয়ালৈকে কোনো হেৰি হোৱা নাই, খহটা হোৱা নাই, মিহিভাৱেই আছে। অকণমান ক'ৰবাত ফাট মেলা দেখাবলৈ পোৱা যায়। এয়া অলপ ফাট মেলিছে যদিও কোনো হেৰি হোৱা নাই। এয়া দেখিছে অলপ থুলমূলকৈ ফাট মেলিছে। এয়া মই কৈছিলোঁ নহয় আপোনালোকৰ জিকমিকা বুলি। এইবিলাক আচলতে শামুকৰ হেৰি আছিলে। এইবিলাক শামুকৰ হেৰি। এয়া দেখিছেনে? মই চাইছোঁ কোনো হেৰি কৰিব নি, ইমান আৱাজ দিয়া নাই। এই 2 নম্বৰ এইটোত চাইছোঁ। ইয়াতো একেই সুন্দৰভাৱে প্ৰত্যেকটো ফুল যেন ইটোৰ লগত যিটো একেই চেম আছিলে। ফুলবিলাক দিছেনে? সঁচাকৈ ধুনীয়া। এইবিলাক ৰং কৰিবৰ কাৰণে ওলাই থৈছে। প্ৰত্যেক বছৰে ইয়াত ৰং কৰে, সেইকাৰণে ৰঙৰ হেৰিটো অহা নাই। ৰং কৰিলে মানে আৰু ভাল লাগিব। বহাগ বিহুৰ সময়ত ইয়াক ৰং কৰা হয়। এয়া দৰ্জাৰ খুঁটাবিলাক দেখিছেনে? কি নিখুঁতভাৱে হেৰি কৰিছিলে, ধুনীয়া আছিলে। এয়া মই কৈছোঁ চকৰি দুটা। এয়া চৰাই যুঁজ লাগিছিলে আগতে। চৰাই যুঁজ আছিলে, ম'হৰ যুঁজ আছিলে, কুকুৰা চৰাই যুঁজ আছিলে। কুকুৰা চৰাই যুঁজটোতো আমি প্ৰায় সকলোবিলাকে দেখিব পাইছোঁ, কিন্তু হাতী যুঁজটো দেখিবলৈ নাপালোঁ আমি। স্বৰ্গদেউ ৰজাৰ দিনতে এই হাতী যুঁজ হৈছিলে। চৰাই যুঁজটো নাপালোঁ আমি। কুকুৰা যুঁজ আছে আৰু ম'হৰ যুঁজটো আমি সকলোৱে দেখিবলৈ পাইছোঁ। আৰু ইপিনতো থুলমূলকৈ দেখুৱাইছোঁ, আপোনালোকে দেখিবলৈ পাইছে। এইটোতো এইভাগেই অংকিত কৰিছে। চৰাই, কুকুৰা আৰু হাতী কিদৰে যুঁজ লাগিছিলে। এই ৰংঘৰটো বনোৱাৰ উদ্দেশ্য আছিল চৰাই আৰু নাচ বাগৰ আনন্দ লোৱা।